আপোনালোকে জানেনে কৰোনা ভাইৰাছৰ নাম কৰোনা ভাইৰাছে কিয় পৰিল? পাইৰেটছ যাক সমুদ্ৰী ডাকু বুলি কয়, সিহঁতৰ এটা চকু কিয় ঢাক খাই থাকে? আমি যে স্কুলবোৰত ব্যৱহাৰ কৰোঁ ব্লেক বৰ্ড বা হোৱাইট বৰ্ড, আপোনালোকে জানেনে জাপানত এক বিশেষ টেকন'লজিৰ বৰ্ড ব্যৱহাৰ কৰা হয় স্কুলত। গতিকে এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ আজি ভিডিঅ'টো চাই থাকক, যিটো শুনাৰ পিছত আপোনাৰ মুখৰ পৰা এটাই শব্দ ওলাব, ইটছ অ'ছম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। টেকন'লজিৰ নাম ক'লে জাপান সদায় আগত। আমি যেনেকৈ স্কুলবোৰত হোৱাইট বৰ্ড বা ব্লেক বৰ্ড ব্যৱহাৰ কৰোঁ, আপোনালোকে জানেনে জাপানত এক বিশেষ প্ৰকাৰৰ বৰ্ড ব্যৱহাৰ কৰা হয়। জাপানত এই বৰ্ডছবোৰৰ নাম ক'লা বৰ্ডছ। এই বৰ্ডছবোৰ জাপানে মাইক্ৰ'ছফ্ট কোম্পানীৰ লগত লগ লাগি পেলাই বনাইছিল। এই বৰ্ডছবোৰৰ বিশেষত্ব এই যে এইবোৰ বৰ্ডত বিজ্ঞানৰ বিভিন্ন ধৰণৰ ফৰ্মুলা যেনে কেমিষ্ট্ৰি, ফিজিক্স, মেথছ এইবোৰ গোটেই ছেভ আছে। যেনে আপুনি যদি এটা ৰাসায়নিক বিক্ৰিয়া কৰিব বিচাৰে আৰু তাৰ যিটো এটা ৰিয়েক্টেণ্ট মানে যি দুটা ৰিয়েকশ্যন কৰিব সেই বস্তু দুটা আনে আৰু আপুনি নাজানে যে তাৰ প্ৰডাক্ট কি হ'ব, তাৰ ফলত কি বস্তু উৎপত্তি হ'ব, সেই বৰ্ডখনে নিজে নিজে এই বস্তু ছল্ভ কৰিব পাৰে। লগতে ইয়াত কিছুমান এনেকুৱা এডভান্স ভাৰ্চুৱেল এছিষ্টেণ্ট ডেভেলপ কৰা হৈছে যাৰ দ্বাৰা আপুনি যদি এটা মেথছ তাত কুৱেশ্যনটো লিখি দিয়ে আৰু আপুনি ছল্ভ কৰিব নোৱাৰে, তেতিয়া বৰ্ডখনৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে আপোনাৰ সেই প্ৰশ্নটো ষ্টেপ বাই ষ্টেপ আপোনাক সমাধান কৰি দিব। এইমাত্ৰ মই দুটাই ফাংচনৰ কথা ক'লোঁ, ইয়াৰ বাৰেও বহুত এনেকুৱা ফাংচন আছে যি এই ক'লা বৰ্ডবোৰে কৰিব পাৰে। এই ভিডিঅ'টো চাওক, আপোনালোকে দেখিছেনে কেইটামান পুতলা আছে যিয়ে ৰোলাৰ স্কেটছত চাৰিওফালে এনেকৈ ঘূৰি আছে, হয়নে? কিন্তু আটাইতকৈ বিস্ময়ৰ কথাটো হ'ল এইটো কোনো পুতলা নহয়, এইটো হ'ল মানুহ। এইবোৰ মানুহ যিয়ে এনেদৰে ঘূৰি আছে আৰু তেওঁলোকৰ কোনো ৰোলাৰ স্কেটছ নাই। এইটো এক প্ৰকাৰ ৰাছিয়ান নৃত্য, ৰাছিয়ান ডেন্স ফৰ্ম, যাৰ নাম হ'ল বেঞ্জয়কা। বছৰৰ সাধনাৰ মূৰত শিল্পী এজনে এনেকুৱা কৰিবলৈ সামৰ্থ হয়। এই শিল্পীবোৰৰ ভৰিৰ চালচলন এনেকুৱা ধৰণৰ যে সি গৈ থাকিলে ৰোলাৰ স্কেটছত যাই থকা যেন লাগে। আৰু ইয়াৰ পিছৰ যিবিলাক টান নৃত্য আছে তাৰে ভিতৰত এটা বুলি ধৰা হয়। মংগোলিয়াৰ এজন ৰজা আছিল গেংগিছ খান। তেওঁৰ পুত্ৰীৰ নাম আছিল ৰাজকুমাৰী খুতুলিন। তেওঁ ইমানেই পৰাক্ৰমী আছিল যে তেওঁৰ সন্মুখৰ এজন পুৰুষো ভালদৰে তিষ্ঠিব পৰা নাছিল। এবাৰ ৰজাই নিজৰ জীয়েকক তেওঁৰ নিজৰ ইচ্ছামতে স্বয়ম্বৰ ৰাখিব বোলে, আৰু সেই স্বয়ম্বৰত ৰাজকুমাৰী খুতুলিনে ক'লে যে মোক স্বয়ম্বৰত যোনে হৰুৱাব পাৰিব মই তাৰ লগতে বিয়া হ'ম, কিন্তু যদি মই হৰুৱাই দিওঁ মোক এটা ঘোঁৰা দিব লাগিব। এই স্বয়ম্বৰৰ বাৰ্তা চাৰিওফালে বিয়পি গ'ল আৰু বিভিন্ন ধৰণৰ ঠাইৰ পৰা বিভিন্ন দেশৰ পৰা বহুত যোদ্ধা আহিল। কিন্তু শেষলৈ যে তেওঁৰ লিখা আছে যে তেওঁৰ হাতত যাই 10,000তকৈ বেছি ঘোঁৰা জমা হৈছিল, মানে তেওঁ 10,000জনতকৈ অধিক যোদ্ধাক হৰুৱাইছিল। আৰু শেষত যাই তেওঁ নিজৰ স্বয়ম্বৰটো এৰি সাধাৰণভাৱে বিয়া পাতিব লগা হ'ল, কাৰণ তেওঁ গম পাইছিল যে এই স্বয়ম্বৰৰ দ্বাৰা মোৰ বিয়াৰ উপযুক্ত বৰ নিৰ্ণয় নহ'ব। পৃথিৱীত বিলুপ্ত প্ৰজাতিৰ জীৱৰ তালিকাখনত আৰু এটা নাম জড়িত হ'বলৈ গৈ আছে, সেইটো হ'ল হোৱাইট জিৰাফ, বগা জিৰাফ। কেইদিনমান আগলৈকে পৃথিৱীত মাত্ৰ 3টা হোৱাইট জিৰাফ বাকী আছিল। কেনিয়াৰ এখন জংঘলত আছিল 3টা হোৱাইট জিৰাফ, কিন্তু চিকাৰীয়ে তাতে 2টা জিৰাফ মাৰি পেলালে আৰু এতিয়া পৃথিৱীত মাত্ৰ এটাই হোৱাইট জিৰাফ বাকী আছে, এটাই বগা জিৰাফ বাকী আছে। আৰু সি যদি মৰি যায় পৃথিৱীৰ পৰা হোৱাইট জিৰাফৰ প্ৰজাতি বিলুপ্ত হৈ যাব। ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত এজন লোকে এবাৰ $1 মিলিয়ন মানে ভাৰতীয় হিচাপত 7 কৰোৰ টকা ক'ৰবাত থৈ দিলে। বিচাৰি উলিয়াবলৈ ইণ্টাৰনেটত এটা পাজল দি দিলে, এটা সাঁথৰ দি দিলে যে এইটো যোনে ছল্ভ কৰিব পাৰিব সিয়ে যাইটো উলিয়াব পাৰিব। আৰু সেইটো ইমান টান আছিল যে কোনেও সেইটো পৰা নাছিল। আৰু বেছি আগৰো কথা নহয়, এইটো প্ৰায় 10 বছৰমান আগৰ কথা। কিন্তু সুখৰ কথাটো হ'ল আজি প্ৰায় কেইদিনমান আগতে 10 বছৰৰ পিছত এই পাজলটো ছল্ভ হ'ল। আপোনালোকে হয়তো চিনেমাবোৰত বা বিভিন্ন ঠাইত দেখিছিল যে এই পাইৰেটছ যিবিলাক থাকে তেওঁলোকৰ এটা চকু এনেকৈ থকা থাকে। কি তেওঁলোকে এটা চকুৰে দেখা নাপায় নেকি? এনেকুৱাতো হ'ব নোৱাৰে, গোটেই পাইৰেটছবোৰে এটা চকুৰে দেখা নাপায়। আচলতে এইটো তেওঁলোকে এইকাৰণে কৰিছিল, যিটো আমি আজিৰ দিনত নাইট ভিজন বুলি কওঁ, এইটো সেই যুগত নাইট ভিজনৰ কাম কৰিছিল। কি হয়, যেতিয়া সমুদ্ৰত এটা দলৰ লগত আন এটা দলৰ যুদ্ধ হয় তেতিয়া তেওঁলোকে জাহাজৰ কোঠালিবোৰৰ বাৰ ভিতৰত সোমাব লাগে, বাৰ বাহিৰত উলিয়াব লাগে, আৰু ভিতৰবোৰত বহুত আন্ধাৰ হয়। আৰু আপোনালোকে জানে যেতিয়া আপোনালোকে পোহৰ ঠাই এটাৰ পৰা আন্ধাৰ ঠাইত যাব বা আন্ধাৰ ঠাইৰ পৰা পোহৰ ঠাই এটা আহিব, তেতিয়া আপোনালোকে চকুটোৱে বৰ কষ্ট পায়, কাৰণ চকুটোৰ যিটো মণিৰ আকাৰ সেই পোহৰৰ মাত্ৰা মতে সেইটো সৰু ডাঙৰ হয়। গতিকে এইদৰে চকু ঢাকি থকা ব্যৱস্থাটো তেওঁলোকে এইকাৰণে ব্যৱহাৰ কৰে, যেতিয়া তেওঁলোকে আন্ধাৰ ঠাইত যায় তেতিয়া তেওঁলোকে এইটো চকু বাদ দিয়ে এইটো চকুৰে ব্যৱহাৰ কৰে আৰু এইটো চকুৰে যুদ্ধ কৰে, অৰ্থাৎ এক প্ৰকাৰৰ নাইট ভিজন। কৰোনা ভাইৰাছ অহাৰ পৰা মাস্ক পিন্ধাটো সকলোৰে বাধ্যতামূলক হৈ পৰিল, কিন্তু বহুতে হয়তো মাস্কখন পিন্ধি আনকমফৰ্টেবল ফিল কৰে, কাৰণ হয়তো এইটো গৰম বা বহুত দূৰৰ পৰা মানুহজনক চিনিও নোপোৱা হয়। আৰু ইয়াৰ সমাধান হিচাপে নিউজিলেণ্ডৰ এটা কোম্পানী AO ফেচ মাস্ক কোম্পানীয়ে এটমছ মাস্ক বুলি এখন বিশেষ ধৰণৰ মাস্ক সাজি উলিয়াইছে, যিখন সম্পূৰ্ণ ধৰণে স্বচ্ছ ট্ৰেন্সপাৰেণ্ট।
এই মাস্কখনত দুখন ফেন ব্যৱহাৰ কৰা হৈছে যাৰ টেকন'লজি এনেকুৱা যে ই বাহিৰৰ প্ৰদূষিত বায়ু বিশুদ্ধ কৰি ভিতৰলৈকে পঠিয়ায় আৰু যিহেতু এইখন স্বচ্ছ এইখন বাহিৰৰ পৰাও গম নাপায় যে আপুনি মাস্ক লৈ আছে আপোনালোকে কেতিয়া ভাবিছেনে কৰোণা ভাইৰাছৰ নাম কৰোণা ভাইৰাছে কিয় পৰিল ৰাম শ্যাম যদু মধু থাকিব পাৰিলে তাৰ উত্তৰটো হ'ল কৰোণা ভাইৰাছৰ যিটো শ্বেপ কৰোণা ভাইৰাছৰ যিটো আকাৰ সেইটো দেখাত এটা ক্ৰাউনৰ দৰে মানে যাক আমি কওঁ মুকুট এটা মুকুট এটাৰ দৰে দেখাত আৰু লেটিন ভাষাত ক্ৰাউনক কৰোণা বুলি কোৱা হয় আৰু সেইবাবে এই ভাইৰাছৰ নাম পৰি গ'ল কৰোণা ভাইৰাছ লণ্ডনত এবাৰ এটা বৰ আজব অপাৰেশ্যন সংঘটিত হৈছিল এই অপাৰেশ্যনটোৰ টাইমত তেওঁৰ ব্ৰেইনৰ এটা পাৰ্ট এক্টিভ থাকিব লগা বৰ জৰুৰী আছিল সেইবাবে তেওঁ কৈছিল আপোনাক বেহুচ কৰি পেলাই অপাৰেশ্যনটো কৰিব পৰা নাযাব আপুনি সাধাৰণভাৱে থাকিব লাগিব আৰু তেতিয়াহে অপাৰেশ্যনটো সম্ভৱ হ'ব আৰু এইটো এটা বৰ টান অপাৰেশ্যন আছিল আচলতে ডক্টৰবোৰে কৈছিল যে অপাৰেশ্যনৰ সময়ত তেওঁৰ হাতৰ চাল চলন সুচল থাকিব লাগিব আৰু গোটেই অপাৰেশ্যনটোৰ সময়ত তেওঁ জাষ্ট ভায়লিন বজাই থাকিল আৰু ডক্টৰবোৰে অপাৰেশ্যন কৰি গ'ল আৰু শেষত অপাৰেশ্যনটো সফলো হ'ল মানে গোটেই অপাৰেশ্যনৰ সময়ত তেওঁ হাতেৰে ভায়লিন বজাই থাকিল আৰু ডক্টৰবোৰে অপাৰেশ্যন কৰিল গতিকে আজি ভিডিঅ'টো কেনে লাগে জনাব আৰু এইকেইটা ফেক্টৰ কোনটো ফেক্ট আপোনাৰ বেছি ভাল লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব যদি চেনেলত নতুন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ অকণমান সহায় মোক বহুত প্ৰেৰণা দিব নতুন ভিডিঅ' বনাবলৈ থেংক ইউ ছ' মাছ